আগষ্টত আমাৰ নিকেতু ইৰালু তেখেতে মৃত্যুবৰণ কৰিছে দিল্লীত আৰু আজি তেখেতক ডিমাপুৰত নাগালেণ্ডত আনি শেষকৃত্য হয়তো বা কৰিব। আজিৰ দিনতে আমি শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰাৰ বাবে এই কামটো আমি আয়োজন কৰিছোঁ। 2011 চনত যিটো অষ্টতম উপেন্দ্ৰনাথ ব্ৰহ্ম মানৱতা সৈনিক বঁটা, এই বঁটাৰে আমি তেখেতক সন্মান দিবলৈ সুযোগ পাইছিলোঁ। আৰু এই সময়ৰ পৰা যিটো হিংসা জৰ্জৰ পৌৰ সমাজ আৰু বড়োলেণ্ড অঞ্চল, তাৰ 1-2 বছৰমান আগৰ পৰাই তেওঁ আমাৰ লগত এটা সম্পৰ্কত থাকি আমাক যথেষ্ট সহায় কৰিছিল যে হিংসা জৰ্জৰ অঞ্চলবিলাকৰ শান্তি কেনেকৈ প্ৰতিষ্ঠা কৰা যায়। তেওঁ এজন নাগালেণ্ডৰ যিটো ডাঙৰ ইনচাৰ্জেঞ্চ লিডাৰ ভিজো, তেখেতৰ ৰিলেটিভ হয় বুলি আমি জানো। আৰু এনেকুৱা পৰিয়ালত জন্ম হোৱা ব্যক্তিয়ে এজনে উগ্ৰবাদ বা ইনচাৰ্জেঞ্চিৰ পথ ল'লে স্বাধীনতাৰ কাৰণে, আন এজনে শান্তিৰ পথ ল'লে। সেইটো এটা অলপমান ভাবিব লগা কথা। সেইদিনাৰ পৰাই মই যথেষ্ট প্ৰভাৱিত হৈছিলোঁ তেখেতৰ বিষয়ে জনাৰ পিছত। আৰু তেখেতে শিক্ষিত ব্যক্তি হয়। আৰু যেতিয়া মৰেল ৰিআৰ্মামেণ্ট মুভমেণ্ট হৈছিল অল ইণ্ডিয়া, তাৰে নেতৃত্ব ৰাজমোহন গান্ধীয়ে ভাৰতত দিছিল। লগে লগে নিকেতু ইৰালু ইয়াৰে এজন সদস্য হিচাপে মৰেল ৰিআৰ্মামেণ্ট মুভমেণ্টটো উত্তৰ পূৰ্ব অঞ্চলত তেখেতে প্ৰথম বঁটাই যে যুদ্ধ জৰ্জৰ অঞ্চলবিলাকত বা হিংসা জৰ্জৰ অঞ্চলবিলাকত সমাজখন কেনেকৈ আকৌ পুনৰ গঠন কৰিব লাগে। তো আজি তেখেতৰ অৱদান যথেষ্ট, আমি ক'ব লাগিব। আমি তেখেতৰ ঘৰলৈ হয়তো যাম সময়ত, আগতেও গৈছে। আৰু পিচ বিল্ডিঙৰ ক্ষেত্ৰত আমাৰ যিবিলাক যুৱচাম, আফচুৰ বিশেষকৈ আফচুৰ, তেখেতে নিজৰ ঘৰতে মাতি যুগজাক ট্ৰেইনিং দিছিলে যে শান্তি কেনেকৈ প্ৰতিষ্ঠা কৰিব পৰা যায়। আৰু বিভিন্ন সময়ত তেখেতে আমাক যি ধৰণে সহায় আৰু অৰিহণা যোগালে, তেখেতৰ প্ৰতি আমাৰ সদায় কৃতজ্ঞতা থাকিব, আমি সদায় পাহৰিব নোৱাৰিম। আৰু আজি তেখেতক সৰু এটা কাৰ্যসূচীৰে তেখেতৰ চিলড্ৰেন পাৰ্কত আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। আৰু মনত সদায় থাকিব তেওঁ এজন ফ্ৰেণ্ডলি নেচাৰৰ আছিল আৰু ৱেল এডুকেটেড, বহুত ভাল শিক্ষা দীক্ষা কৰা, ভাৰতবৰ্ষৰ বিভিন্ন মিনিষ্ট্ৰীৰ কমিটিবিলাকতো সদস্য হিচাপে কাম কৰিছে। আজিৰ দিনটো সঁচাকৈ আমাৰ কাৰণে খুব অপূৰণীয় এটা ক্ষতিৰ দিন বুলি ক'ব লাগিব। আৰু তেখেতলৈ শ্ৰদ্ধাঞ্জলি দিয়াটো এটা সামান্যতম কাম। সদায় তেখেতৰ কাম কাজ আৰু অৱদান আমি মনত ৰাখিম।